বিদেশি খেলাখন জিন্দাবাদ, বিদেশি খেলাখন জিন্দাবাদ। জয় অসম, জয় অসম। আমার দাবি, আমার দাবি বহিরাগত মুর্দাবাদ, বহিরাগত মুর্দাবাদ, বিদেশী মূলৰ মানুহ মুৰ্দাবাদ, বিদেশী মূলৰ মানুহ মুৰ্দাবাদ। জয় অসম, জয় অসম। বিদেশী খেলা অসম জিন্দাবাদ, বিদেশী খেলা অসম জিন্দাবাদ। মানসিকভাৱে ভাৰসাম্য এজন অধিবক্তাই বিভিন্ন আন্দোলন বক্তব্য ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। এসময়ত যেনেকৈ দলীয় দলত এখন দলৰ সংগ্ৰাম শক্তিশালী ৰূপত আগবাঢ়িবৰ বাবে বিৰাজীত ৰাগ কৰাই লৈ যাব বিচাৰিছিল, এতিয়া জাতিৰ নতুন কিছুমান দলৰ আবিৰ্ভাৱ হৈছে আৰু এই জাতিৰ দলৰ আবিৰ্ভাৱ হৈছিল দলীয় দলক মনটো হত্যা লগা এজনৰ মাজেৰে যি বিৰাজী দলৰ হাস্যকৰভাৱে হাত পুতি লগা ধৰণৰ ঘোষণা দিছিল আৰু এখন জাতীয় সংগ্ৰাম বিষয়ে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু যি সময়ত জোৰাত বিলাইছে বিদেশী সংৰক্ষিত নাগৰিকৰ পৰা পৰিত্ৰাণ কৰিব বিচাৰিছে, যি সময়ত জোৰাটৰ বিভিন্ন উপকণ্ঠ অঞ্চলত সংৰক্ষিত নাগৰিক অমান গুজৰাটৰ ৰংগভূমিলৈ পৰিণত হৈছে, যি সময়ত জোৰাত বিলাইছে চৰকাৰী সুযোগ এখন জোৰাটৰ কল্পনা হৈছে, যি সময়ত জোৰাত বিলাইছে জোৰহাট কেৱল জোৰ হত্যাৰ কাৰণে হোৱাটো বিচাৰিছে, এনেকুৱা সময়ত এখন সংগ্ৰাম বিফলে পৰিচালিত কৰিবৰ কাৰণে মানুহৰ মাজত বিভ্ৰান্তি কৰিবৰ কাৰণে এই মানুহজনে যোৱা সময়ত আমি দেখিছো বিভিন্ন ক্ষেত্ৰত সামাজিক কামত তেখেতৰ ভয় শিক্ষা কৰিছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে যেতিয়া সমস্যা আহিব তেতিয়া বীৰ লাচিত ওচৰলৈ আহিব। কেইদিনমান আগত আপোনালোকে দেখিছে যেতিয়া উলংগ ভাৰত প্ৰতিবাদ হৈছিল, সেই সময়ত বীৰ লাচিত লগত আহি বিভিন্ন অশালীন বক্তব্যৰে এই সংগ্ৰামখনকে বিফলে পৰিচালিত কৰিব কাৰণে চেষ্টা 2016 চনত এইখন দিয়া হৈছে, যিখন আমি কৈছো প্ৰদান কৰা হৈছে। এইখন দিয়াৰ পিছত এইখন উচ্ছেদ কৰিবৰ কাৰণে জাননী ওলাইছিল। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল এটা যে পৌৰসভাই আৱৰ্জনী ছবিখন আপুনি তাত দেখিছে, তাত জয়লাল ভাস্কৰণী এজন